ডিম্পু বড়ার কোনো কেলে ইমান মরা দিয়ে ভিডিও শুট করা নাই। Hey guys, welcome back to my YouTube channel. So আশা কৰিলোঁ আপোনালোক বহুত ভালে আছে আৰু মই ইমান ভাল নহয় দেই, মোৰ গাটো ইমান ঠিক নহয়। এই চাইছে চাদৰ চব মেৰি বুঢ়ী হৈছোঁ। মই পথৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেই, আৰু চবে মোক চাই কিনে পূৰা শ্বক হৈ যাব যে মোবাইলটো হাতত লৈ কি মই বকি আছোঁ দেই। একচুৱেলি পথৰত আহিছিলোঁ, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আজিতো গা চা ধোৱাত নাই। কোনে গা ধুৱে কমেণ্ট কৰি জনাব দেই। মই কিন্তু গা নুধুওঁ আজি দেই, কালি ধুই ল'লোঁ। আৰু আজি হৈছে 27 ডিচেম্বৰ। তো ইমানে কুঁৱলী পৰিছে আৰু আমাৰ ঘৰত ইমানকেইটা মানুহৰ মাজত অকল সি গা ধুইছে, লাজ কৰিয়াতে গা ধুইছে। আৰু বাথৰুম চাথৰুম কিবা কিবি দেখিলে দেই সেইবিলাক ইগন'ৰ কৰিব। লাজ চাজ মানে গাটো নুধুঙে আজি। কোনে গা ধুইছে ক'বচোন কমেণ্ট কৰি দেই। আহিলোঁ মই পথৰত, সিদিনা পথৰত আহি মই ফটোশ্বুট কৰিছিলোঁ। পথৰত মানে এনেই চাব আহিলোঁ, ছাগলী তাগলী লাগছি নেকি। মা মানে মোক ছাগলী ৰখুৱাই বনাইছে। সেয়া আমাৰ খেতি, ধম খেতি দেই। চাওক না, আজি নিয়ৰে যোৱা নাই, কি যে হ'ব, কেনেকৈ যি গা ধুওঁ সেয়া ভাবি অশান্তি লাগিছে। মাইক্ৰ'ফোনেদি ভিডিঅ' শ্বুট কৰা নাই। ছাগলী খেদবাক লাগি মায়ে ভাঙা ভৰি লৈ মই পথৰত আহিছোঁ। পথৰত নহয়, পথাৰত। তো যিয়ে নহওক, সিদিনা আহি ফটোশ্বুট কৰি গৈছিলোঁ। আৰু যি চাওক না, আজি ৰ'দৰ কি মছলা ভাই, আজি মানুহ যে কিনকে গা ধুব। ভাল লাগে ন এনেকুৱাকৈ, কেতিয়াবা মজা লাগে। মোৰতো মুখৰ অৱস্থা নাই দেই, জ্বৰে মোক জিনা হাৰাম কৰি দিছে, একদম কচম যে কৈছোঁ। বেমাৰে দুটামান ছাগলী দেখিলোঁ, সেই দুটা দেখছি না, সি দুটা সৰিয়হ ৰুইছে। ভৰি ভাঙা ভৰি লৈ খোজকাঢ়ি আছোঁ। সেয়া ভাঙা ভৰি, উপায় নাই, কি কৰিম। আহিলোঁ ঘৰত বহি থাকাতছে কি বোলো পথৰেদি যাই কিনে অকণমান ফুৰি আহোঁ, লগতে আপোনালোককো দেখুৱাওঁ। আৰু মই ভাবি থাকোঁ কি ভিডিঅ' বনাম, সেয়া ভাবি থাকোঁ। চাওক না কি মজা লাগিছে ন, ৱাও। আৰু গাইছ, আপোনালোকলৈ এটা কুৱেশ্যন দেই, ডিম্পু বৰুৱাৰনো কেলে ইমান মৰম দিয়ে, আমাক কেলে নিদিয়ে কওকচোন। ডিম্পু, বিকাশ, দেন গুঞ্জন, আৰু আছে বহুত কোনোবা আছে, আমাক কেলে মৰম নিদিয়ে কওকচোন। নক'লে মই নাযাওঁ দেই, মই ভিডিঅ'টো এণ্ড নকৰোঁ, ইয়াতে বহি থাকিম। কেলে কওকচোন মোক। ডিম্পু ইমানে ভাল নেকি, আমি কি নহয় নেকি? হে আকৌ নাভাবিব যে মই ডিম্পুৰ লগত মোক নিজকে ৰিলেটেড কৰিছোঁ দেই। মই এনেহে কৈছোঁ দেই আৰ। চাই লওক আমাৰ ঘৰ কোনটো হয়, কমেণ্ট কৰি জনাব দেই। এয়া আমাৰ সৰু সুৰা গাঁও, এয়া আমাৰ সৰু সুৰা পথাৰ। এটা দুটা তিনিটা সেই তাতে আছে দেই, হাতখন দিলেই ৱাও, নাজাৰা চাওক না। ফিচাৰী আমাৰ নহয় দেই, এইটো ফিচাৰী আমাৰ নহয়, বেলেগৰ হয়। পথৰত আহি বৰ ভাল লাগিলে দেই, অকলে এণ্টাৰটেইনমেণ্ট কৰিলোঁ, অকলে ভাল মানে নিজকে অকণমান এণ্টাৰটেইনমেণ্ট কৰিলোঁ বেমাৰৰ মাজতে। তাৰপিছত আৰু এটা কথা কি হ'ল যে ডিম্পু ভিডিঅ'বিলাক ইমান ভাল পায়, ডিম্পুৰ, বিকাশ, দেন মনোজ ভাই, দেন গুঞ্জন, দেন অসমীয়া ছোৱালী ৰেখা বাৰ ভিডিঅ' ইত্যাদি ডেছ আমাৰ অসমৰে। বাট আমিওতো সৰু সুৰা হওঁ ন, কেলে আপোনালোকে আমাক মৰম নকৰে ন। মৰম দি 1K এটা কৰি দিলে, তেতিয়া চেনেলটো ৱাটচ টাইমটো বঢ়াই দিয়ক ন, তেতিয়াহে কিবা এটা লাভ হ'ব, তেতিয়াহে ভাল কণ্টেণ্ট দিব পাৰিম, তেতিয়াহে ভাল কেমেৰা ল'ব পাৰিম ন। আপোনালোকে কেলে নকৰিছে, কান্দি দিম। পথৰৰ পৰা ঘৰত আহিলোঁ, অহাৰ পিছত দেখিলোঁ একদম সৰু খুদ বুলি কয় নে, চাউলৰ সৰু চাউল বনাৰ পিছত যে সৰু খুদ ওলাই যে, সেইবিলাকৰ ভাত বনাই থৈ দিছে। আৰু মজাকৈ
শুকান মাছৰ চাটনি বনাই থৈছে আৰু পুঠি মাছৰ চৰচৰি তো মায়ে মই নাখাম বুলি কৈছিলোঁ মায়ে মানে বহুত ৰিকুৱেষ্ট কৰিলে যে খা খা গৰম গৰম খালেহে টেষ্টি পাবি তো সেয়ে ভাবিলোঁ যে অকণমান সানি কানি খাই ল'ম ন নাখালে পেটত মালটো নগ'লে মানে ভাল নালাগিব ন মানে ওৰে দিনটো থাকিব নোৱাৰিম ন ভাতে খাওঁ এবাৰ দিনত তো সেইটো কাৰণে খাই ল'ম ডাঙৰ হাঁহ কৰি কেনে মানুহৰ নিচিনাকৈ আপোনালোকক দেখে অকণমানকৈ খাই ল'ম আৰু বহুত টেষ্টি হৈছে কিন্তু দেই মানে হেৰিটো শুকান মাছৰ চাটনিটো আৰু বৰ জ্বালা হৈছে দেই আমাৰ ডাঙৰ বোৱাৰীটো মানে বৰ জ্বালা খায় জানেনে বৰ জ্বালা খায় জ্বালাত মানে চকু পানী নাকেদি ভৰকৈ পানী মানে ওলায়ে থাকে চাইছেনে নাকটো কেনেকুৱা কৰি দিছোঁ উপায় নাই জানেনে ইমানে জ্বলা দিছে আৰু ইমান ধুমাকৈ ভাতৰ কি কয় মুঠিটো খাই আছোঁ মই আৰু সেই কি কয় এইটো চাটনিটো শুকান মাছৰ চাটনিটো জিভাত বজাই খাই কেতিয়াবা ভাল লাগে ন চ' আপোনালোকে খাই চাব দেই আৰু ভিডিঅ'টো সৰু সুৰা কিবা আৰু লাষ্টত কথাটো হ'ল মই ওৰে দিনটো বিচনাখন উঠোৱা নাই না ব্লেংকেট উঠাইছোঁ না কম্বল উঠাইছোঁ না লেপ উঠাইছোঁ একো উঠা নাই আৰু থেংক ইউ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম দেই থেংক ইউ ছ' মাছ